এয়া টিকেট লৈ ললো কি খবৰ মই কৌশিক বলে আপোনাক সকলোকে মোৰ ইউটিউব চেনেল কৌশিক ধেমাজি ব্লগলৈ স্বাগতম জনাইছো বৰ্তমান মই আছো চিলাপথাৰ যি মাজবাৰী য'ত নেকি ৰাস মূৰ্তি ৰাস উদযাপন হয় মানে এখন ৰাস আপোনাৰ ব্যতিক্ৰমী হয় সকলো ৰাস আপোনালোকে চাইছে মানুহে মানে অভিনয় কৰা ৰাস কিন্তু ইয়াত আপোনাৰ সম্পূৰ্ণ মূৰ্তিৰে ৰাস মূৰ্তি আপোনাৰ কৃষ্ণ জন্ম হোৱাৰ পৰা আদি কৰি একেবাৰে আপোনাৰ কংস বধলৈকে আপোনাৰ মূৰ্তিৰে আপোনাৰ প্ৰতিটো দৃশ্য ইয়াত উত্থাপন কৰে সেইকাৰণে মই আহিছোঁ আজি প্ৰথমবাৰ আহিছোঁ চাবলৈ তো আপোনালোকক দেখাম বুলি ভাবিছোঁ সেইকাৰণে ভিডিঅ'টো কৰিলোঁ ভিডিঅ'টো সম্পূৰ্ণ চাব এতিয়া মই বৰ্তমান গেটত সোমাইছোঁ আৰু প্ৰৱেশ কৰিছোঁ মেইন জেগালৈ পোৱা নাই যথেষ্ট মানুহ হৈছে দেখিছোঁ বহুত মানুহ আহি আছে তো মোৰ লগতে ভিডিঅ'টো চাওক আপোনালোকে স্কিপ নকৰাকৈ তো বলক এতিয়া আমি ভিডিঅ'লৈ এই আমি পুনে সোমাই আহিলোঁ দেখিছোঁ মন্দিৰৰ যি মেইন গেটৰ কাষতে এটা ডাঙৰ হনুমান মূৰ্তি বনাই থোৱা আছে ভিতৰলৈ সোমাই যাওঁ চাওঁ কি দেখোঁ আপোনালোককো দেখাম চাই থাকিব ভিডিঅ'টো পালোহি মূৰ্তিৰ ওচৰত ৰাসৰ যি মূৰ্তি মই কৈছিলোঁ আপোনাৰ মূৰ্তি ৰাস হয় বুলি ইয়াত তো প্ৰথমবাৰ আহিছোঁ মই দেখাবলৈ চেষ্টা কৰিম প্ৰতিটো দৃশ্য আপোনাৰ ইয়াত মূৰ্তি দি সজাই থোৱা আছে মই আপোনালোকক বুজাই যাম যিমানখিনি পাৰোঁ বুজাই যাম মূৰ্তি প্ৰতিটো দৃশ্য মূৰ্তি দি বনাই থোৱা আছে তো বলক মই এতিয়া যাওঁ এই মোৰ পাছলৈ দেখিছে মূৰ্তিবিলাক মই প্ৰতিটো দৃশ্য এটা এটাকৈ আপোনাৰ কৃষ্ণ জন্মৰ পৰা আদি কৰি একেবাৰে কংস বধলৈকে আছে যিমান পাৰোঁ মই বুজাবলৈ চেষ্টা কৰি আপোনালোকে চাই থাকক তো বলক এতিয়া মই মূৰ্তি এয়া দেখিছে আপোনাৰ কৃষ্ণ জন্ম যি প্ৰথম দৃশ্য হৈছে কৃষ্ণ জন্ম এয়া কৃষ্ণ জন্ম দৃশ্যটো এয়া দেখিছে লিখা আছে দৃশ্য 1 কৃষ্ণ জন্ম বুলি তো তাৰপিছত আহিছে আমাৰ যি বসুদেৱৰ নদী পাৰ এয়া দেখিছে বসুদেৱে যি কৃষ্ণক লৈ পিনি নদী পাৰ কৰিছিলে তো এইটো দৃশ্য ইয়াত আছে এইফালে আপোনাৰ যি পুতনা ন একচুৱেলি পুতনা বধ এইটো পুতনা বধটো ইয়াত লেখা আছে ধুনীয়াকৈ তাৰপিছতে আছে আপোনাৰ দৃশ্য নং 4 কৃষ্ণ মাখন চুৰ দেখিছে কৃষ্ণ মাখন চুৰ কৰোঁতে যিটো দৃশ্য চব মানে ইয়াৰ প্ৰতিটো দৃশ্য আপোনাৰ মূৰ্তি দি সজাই থোৱা হৈছে তো দৃশ্য নং 5 আপোনাৰ যি কৃষ্ণ হস্তবন্ধন এই যি কৃষ্ণক বান্ধি থৈছিলে মাকে গছত সেইটো এটা দৃশ্য আৰু নেক্সট দৃশ্য আপোনাৰ 6 নম্বৰ দৃশ্য দুধচুৰি কৃষ্ণ যেনেকৈ গৰুৰ পৰা যায় মানে গায়ৰ পৰা গাখীৰ চুৰ কৰি খাইছিলে এইটো এটা তাৰপিছতে আপোনাৰ 7 নম্বৰ দৃশ্য বকাসুৰ বধ এই বকাসুৰ বধ এই চাওক প্ৰতিটো দৃশ্য মানে এনেকৈ ধুনীয়াকৈ মূৰ্তিটো সজাই থৈ দিয়া আছে তাৰপিছতে ইয়াৰ গোবৰ্ধন পৰ্বত যি কৃষ্ণই গোবৰ্ধন পৰ্বত নিজৰ হাতত দাঙি ধৰিছিলে সেইটো এটা দৃশ্য তাৰপিছতে আছে আপোনাৰ দৃশ্য নং 5 কৃষ্ণ মাতৃ বিষ্ণু দৰ্শন যি কৃষ্ণই যেতিয়া মাটি খাওঁতে মাকে চাওঁ বুলি কৈছিলে মুখখন দিয়া গোটেই বিশ্বখন দেখাইছিলে কৃষ্ণই মুখখন মেলি পিনে সেইটো এটা দৃশ্য এয়া চাওক ধুনীয়াকৈ তাৰপিছতে আপোনাৰ গজৰাট বধ কৃষ্ণই যি গজৰাট বধ কৰিছিলে এই প্ৰতিটো দৃশ্য বা ধুনীয়াকৈ ইয়াত মূৰ্তিয়ে সজাই ৰাখিছে তো মই যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক এয়া চাওক তাৰপিছতে আপোনাৰ আল্টাবৰণ এয়া কৃষ্ণ এয়া চাওক প্ৰতিটো দৃশ্য মানে সম্পূৰ্ণকৈ লিখা আছে এতিয়া 12 নম্বৰ দৃশ্য পাই গৈছোঁ আমি ধেনু যুদ্ধ যি গৰুৰ লগত কৰা যুদ্ধ এয়া চাওক সম্পূৰ্ণকৈ দেখা থোৱা আছে তাৰপিছত এয়া দি কালী দমন 10 দৃশ্য নং কলীয়া দমন আপোনাৰ এয়া 13 নম্বৰ দৃশ্য এই চাওক কি ধুনীয়াকৈ মানে সম্পূৰ্ণ আপোনাৰ প্ৰতিটো মূৰ্তি আপোনাৰ মূৰ্তিয়েদি সজাই থৈ প্ৰতিটো দৃশ্য মূৰ্তিদি সজাইছিলে তাৰপিছত কৃষ্ণ কালী ৰূপ এয়া চাওক ধুনীয়াকৈ প্ৰতিটো দৃশ্য মূৰ্তিয়ে সজাই থৈ আছে তাৰপিছত নাগ কন্যা এইটো এটা দৃশ্য মানে সম্পূৰ্ণ ৰাসৰ যিটো প্ৰতিটো দৃশ্য ইয়াত মূৰ্তিতে সম্পূৰ্ণকৈ ধুনীয়াকৈ সজোৱা হৈছে এয়া কংসবৰ ৰাস কংসবধ এই দেখি চাওক দৃশ্য নং 16 কংসবধ এই কংসবধ পৰা তাৰপিছত এতিয়া আমি যাব লৈছোঁ যিখিনি মিটাৰ আমাৰ এটা ভিৰত মেলা হৈ আছে যথেষ্ট বহুত ডাঙৰ বহুত মানুহ হৈ আছে তো তাৰ ওচৰলৈ ৰাস আপোনাক দেখাব চেষ্টা কৰিম তো বোলা আমি এতিয়া ৰাসটো হৈ গ'ল আপোনাক দেখালোঁ মূৰ্তি ৰাস এতিয়া আমি মেলা ওচৰলৈ যাওঁ কি বজাৰ কি আহিছে তো বলক মোৰ লগত আছে আমাৰ বিষ্ণু চুতীয়া দা আমি গোটেইকেইজন লগ লাগি আহিছোঁ মানে এইকেইজনৰ কাৰণে ইয়াত মই আহিব পাৰিছোঁ আজি তো সেইকাৰণে বলক এতিয়া আমি এতিয়া মেলা কি হৈছে নাই হোৱা চাওঁ অলপ এতিয়া দেখাব আহিছে পাতালপুৰি বুলি কৈছে যাওঁ ভিতৰত গৈ চাওঁ কেনেকুৱা কি দৃশ্য ওলায় তো গৈ থাকক মোৰ লগতে বলক পাতালপুৰি বুলি কৈছে এতিয়া কেনেকুৱা কি পাতালপুৰি তো চাই লওঁ এতিয়া আমাৰ প্ৰথম কালী মাৰ দৰ্শন কৰিলোঁ ইয়াত দেখিছে কালি ইয়াত বলি বিধানৰ কথা আছে বলি বিধানৰ যি কালী মা কথা সুধিম আমাৰ যি আমাৰ দেউ আছে দেউক মই সুধিম এই দৃশ্যটো কি একচুৱেলি দেউ আপোনাৰ এই দৃশ্যটো কি অলপ বুজাই দিব নেকি বস্তুটো মানে এইটো কি বুজাইছে মূৰ্তিটোৱে কি বুজাইছে এইটো বুজাইছে
মানে মহিলা মানে পাতালপুৰীত মানে পূজা আৰম্ভ কৰিছিল এই হ'ল ৰাম লক্ষ্মণক মানে বলি দিম বুলি আনিছিলে তেতিয়া ক'লে পূজা চলি যে তুমি ইয়াত তোমালোকে ইয়াত সেৱা কৰি দেখাই দিয়া বোলে আমি সেৱা কেনেকৈ কৰে আমি নাজানো ৰ'ব দেখাই দিয়া কিন্তু মহিলাজনে মানে সেৱা কেনেকৈ কৰিব লাগে দেখাই দিয়া অৱস্থাত কোনো মানে গল কাটি এইটো হ'ল দৃশ্য এয়া আমাৰ যি আমাৰ পূজাৰীজন আছিলে সেইটো বুজাই দিলে ৰাজমহলসমূহ ধৰি আনি যি আপোনাৰ বলি কাৰণে একচুৱেলি চল্ভ কৰি আনিছিলে ইয়ালৈ চল্ভ কৰি অনাৰ পিছত কিন্তু আমাৰ ৰাজমহলে অলপ বুদ্ধি কৰি পিনি ক'লে যে কেনেকৈ বহিব লাগে দেখাই দিয়ক বুলি যিজনে চল্ভ কৰি আনিছিলে সেইজনে একচুৱেলি পিছত মানে সেইটোৱে মানে লোকলৈ হ'ল বুলি আৰু এইখিনি দেখাব চেষ্টা কৰিম আপোনালোকক তো পাতালৰ পৰা স্বৰ্গলৈ গৈ এতিয়া আমি পাতালৰ পৰা স্বৰ্গলৈ গৈ আছোঁ তো বলক এতিয়া মোৰ লগতে বলক এতিয়া মানে ওপৰত উঠিছোঁ একচুৱেলি আছে স্বৰ্গত উঠা নিচিনা লাগিছে আমাৰ স্বৰ্গত উঠা নিচিনা লাগিছে 5 নম্বৰ স্বৰ্গলৈ যাওঁতে এয়া 5 নম্বৰ যি স্বৰ্গ যাওঁতে এইটো দৃশ্য দেখাই আছে এইটো আপোনাৰ 5 নম্বৰ স্বৰ্গলৈ যোৱা আমি সঁচাকৈ স্বৰ্গলৈ গৈ আছোঁ ওপৰলৈ যোৱা নিচিনা লাগি আছে মোৰ লগতে ইয়াত দেখিছে 5 নম্বৰ আপোনাৰ দ্ৰুপদীৰ পৰা আদি কৰি এজনী দ্ৰুপদী দেখিছে দ্ৰুপদী আৰু 5 নম্বৰ যেতিয়া স্বৰ্গলৈ গৈছিলে এইটো দৃশ্য মানে আপোনাৰ এজনক দেখা আছে দ্ৰুপদী আছে আমাৰ এই নাম কিজন নাজানো বা চেহাখিনি একেটাই মানে 5 নম্বৰ ধৰি লওক দ্ৰুপদীৰ পৰা আদি কৰি 5 নম্বৰ যেতিয়া স্বৰ্গলৈ গৈছিলে সেইটো দেখাই আছে আপোনালোকক তো আৰু ভিতৰলৈ যাম আমি স্বৰ্গলৈ সঁচাকৈ স্বৰ্গলৈ উঠি যোৱা নিচিনা লাগিছে স্বৰ্গলৈ যেন সঁচাকৈ উঠি গৈছোঁ এনেকৈ তলৰ পৰা ওপৰলৈ উঠি আহিছোঁ স্বৰ্গলৈ পাইছোঁ এয়া স্বৰ্গ আমি এণ্ট্ৰি কৰিলোঁ স্বৰ্গ এয়া চাওক এয়া 5 নম্বৰ যি কুকুৰ আহিছিলে সেইজন তাৰপিছত এয়া বৰ্মা বিষ্ণু মহেশ্বৰ আমাৰ শিৱ যিখিনি আছে ইয়াতে তো এয়া অলপ মানে বহুতে বুজি নাপায় মানে সেইটো 5 পাণ্ডৱ তাৰপিছত ইন্দ্ৰদ্বীপ স্বৰ্গ ইন্দ্ৰদ্বীপ আৰু এইটো হ'লে মাঘত ব্ৰহ্ম বিষ্ণু লক্ষ্মীনাৰায়ণ মানে এইটো হয় মানে আপোনাৰ স্বৰ্গ হৈছে এইটো বছৰ স্বৰ্গ পাতালপুৰীৰ পৰা আহি আমি এতিয়া স্বৰ্গ পাইছোঁ এইটো আমি এতিয়া কৈছিলোঁ মই দেখাইছিলোঁ আপোনাৰ পাতালপুৰীৰ পৰা স্বৰ্গ পাইছোঁ তাৰপিছত এতিয়া আমি এতিয়া গৈ আছোঁ আমি গৈছোঁ এতিয়া আমি আজি কৃষ্ণজী আমাৰ গোপীসকলৰ যি বস্ত্ৰ হৰণ কৰিছিলে তো বস্ত্ৰ মানে চুৰ কৰিছিলে দেখাবলৈ চেষ্টা কৰি মই আহিলোঁ গোপীসকলে গা ধুই থাকোঁতে কৃষ্ণই যেতিয়া বস্ত্ৰ মানে বস্তুখিনি লুকুৱাই থৈছিলে কাপোৰখিনি লুকুৱাই থৈছিলে সেইটো দৃশ্য ইয়াত মূৰ্তি দি সজোৱা হৈছে তো সেইটো দেখাবলৈ আহিছোঁ মই আপোনালোকক এয়া মই প্ৰথম ইয়াত দলং এখন পাৰ হৈছে দলংখন ধুনীয়াকৈ বনাই দিছে আমাৰ কমিটিয়ে এখন একচুৱেলি নৈ হয় এখন নৈখনতে আপোনাৰ ইয়াত দেখুওৱা হৈছে দৃশ্যটো তো মই আহিছোঁ আপোনালোকক দেখা বুলি গছৰ ওপৰত উঠি আছে গোপীসকলে এই বস্ত্ৰ হৰণ কৰি থৈছে বস্ত্ৰখিনি চুৰ কৰিলে গা ধুওঁতে এখন নদী দেখিছে মানে ধুনীয়াকৈ মূৰ্তিয়েদি সজাই থৈ দিয়া আছে দৃশ্যটো প্ৰতিটো দৃশ্য আপোনাৰ ৰাসলীলা যিটো প্ৰতিটো দৃশ্য ইয়াত মূৰ্তিয়ে সজোৱা হৈছে মানুহে অভিনয় নকৰে তো দেখিছে মই অলপ আন্ধাৰ হৈছে বস্তুটো আন্ধাৰ কাৰণে অলপ দেখিবলৈ অসুবিধা হৈছে ইয়াত গোপীসকলৰ দি বস্তু হৰণ কৰি পিনি কৃষ্ণ গছৰ ওপৰত উঠি আছে তাৰপিছত আকৌ মই যাম আকৌ বেলেগ আৰু বহুত যথেষ্ট দৃশ্য আছে আৰু ধুনীয়া ধুনীয়া মানুহ মানে মূৰ্তি সজোৱা থৈ আছে প্ৰতিটো দৃশ্য আপোনাক দেখাব চেষ্টা কৰিম তো ভিডিঅ' চাই থাকক তো আমি ইয়াৰ পৰা যাওঁ এতিয়া এখন দলং দেখিছে দলং ধুনীয়াকৈ বনাই থৈ আছে তো ইয়াৰ পৰা আমি যাওঁ বলক মোৰ লগত এয়া আমাৰ কলিতাই ধুনীয়া বহুতখিনি হেল্প কৰিছে কলিতাই তো কলিতা নোহোৱা হ'লে ইমানখিনি আমি মানে ইমানখিনি মই দেখাব নোৱাৰিলোঁহেঁতেন তো বোলা আৰু যাওঁ কলিতাৰ লগতে আছোঁ মই ধুনীয়াকৈ চাওঁ আমাৰ বাকীকেইজন কথা নাজানো আমি ধুনীয়াকৈ এতিয়া মই চব প্ৰতিটো বস্তু আমাৰ দেখাম বুলি আহিছোঁ যেতিয়া দেখাম সম্পূৰ্ণ দেখাম যিমান পাৰোঁ দেখাব চেষ্টা কৰিম তো চাই থাকিব ভিডিঅ'টো আছে আছে বহুতখিনি বস্তু আছে মানে বহুত ডাঙৰ এৰিয়া মানে ৰাসৰ এৰিয়াটো বহুত ডাঙৰ এৰিয়া বহুত ডাঙৰ জেগাই জেগাই আপোনালোকে এনেকৈ মূৰ্তি দিয়া আছে তো গৈ আছোঁ বোলক দেখাব চেষ্টা কৰিম মই এটা সুবিধা লৈ লৈছোঁ দেই মোৰো এটা চেনেল আছে নিৰ্মাণ বুলি সেইখিনি চাই ল'ব আমাৰ কলিতা চেনেল আছে ধেমেলীয়া বুলি এতিয়া ধুনীয়া ধুনীয়া কভাৰ ভিডিঅ' দিয়ে ডান্সৰ ভিডিঅ' দিয়ে আৰু কলিতা একদম ডান্সৰ একাডেমি কেইখনো আছে মই ডিটেইলছ দি দিম আপোনালোকক আৰু 2 এদিনতে কলিতাই ৰিয়েলিটি শ্ব' এটা পাতিব তো আহিব সকলোৱে
তো বোলো এতিয়া আমি আকৌ ৰাসৰ মাজলৈ যাওঁ এতিয়া আমি আহি পালোহি মানে যি ৰাসৰ ইয়াত মেলা এখন হৈ আছে মানে মীনা বজাৰ তো আমি মীনা বজাৰ বুলি কওঁ তো সেইকাৰণে আহিছোঁ চাবলৈ সাধনদাই লৈ মানে আমাৰ কলিদাই লৈ আহিছে এয়া মই এটা পালোহি মীনা বজাৰত দেখাই আছোঁ কি আছে পাৰ হেন আপোনাৰ 50 টকাকৈ লৈছে এইটো এটা সৰু ল'ৰা ছোৱালী খেলা জেগা এইটো ফিক্স ৰেট বুলি লেখা আছে 50 তো সৰু ল'ৰা ছোৱালী খেলা ইয়াত ধুনীয়াকৈ সৰু ল'ৰা ছোৱালীবিলাকে ফূৰ্তি কৰি আছে আমি পাছলৈ যাম এডোখৰ দেখাই দিছোঁ এখন মই এখনতো আমি উঠিব নোৱাৰিম মই উঠিব পাৰিম নি উঠিব নোৱাৰো বুলি কৈছে তো এইবিলাক গোটেই পুৰা দোকান মানুহ লাগি আছে মানে ডাঙৰ এখন বজাৰ মীনা বজাৰ একদম আপুনি কি কৰে নকৰে মানুহ বহুত দূৰৰ পৰা মানুহ আহে তো এইবিলাক আপোনাৰ ছুপাৰ ড্ৰেগন ট্ৰেইন বুলি দেখা আছে ছুপাৰ ড্ৰেগন ট্ৰেইন প্ৰায় 70 এজনৰ 70 বহুত দাম হৈছে এইটো আমাৰ ইমান পইচা নাই তো মই আপোনাক এতিয়া দেখাবলৈ আহিছোঁ কি আহিছে না এয়া চকৰি মীনা বজাৰ চকৰি যোনে দিনে উঠিব নোৱাৰে এইটো দেখাইছোঁ এয়া টিকেট লৈ ললোঁ এতিয়া ওপৰত উঠোগৈ পাহনে নোৱাৰোঁ এয়া টিকেট আমি টিকেট দিলে উঠিম ন অ'কে ওপৰত উঠি লওঁ প্ৰথম টাইম উঠিম নেকি এবাৰ উঠিম প্ৰথম ওপৰত এয়া মোৰ সুবিধা আমি এয়া উঠিলোঁ মানে উঠাৰ লগে লগে ষ্টাৰ্ট কৰি দিলে এয়া চাওক কিমান ওপৰত আছোঁ মই এতিয়া বৰ্তমান মীনা বজাৰ যি চকৰি তো এইফালে ভাইটি কেৱল ভাইটি কেনেকুৱা লাগিছে মজা দে আল্টিমেট দে মজা মানে বহুত স্পীড চলাই দিছে প্ৰথম টাইম উঠিছোঁ বহুত স্পীড চলাই দিছে আমাক কৈ মই এতিয়া কেমেৰা মই এংগুল চেঞ্জ কৰিব পৰা নাই আমাক কুলিদা ৰে বাবা আমাৰ মোহন কলিতা ভয়ত ঠকুমুটি দিছে মই বহুত ভয় খাইছোঁ কিন্তু এতিয়া ভিডিঅ' বনাই আছোঁ যে ভয় খাব নোৱাৰোঁ মানে নক'ব আৰু গাইজ কিবা খৰি পোৱাৰ নিচিনা লাগিছে মানুহ চাওক কিমান মানুহ চাওক এতিয়া উপবাস চাওক ভিউত চাওক মীনা বজাৰ গোটেই কিমান এলেকাটো কিমান ডাঙৰ সেইটো চাওক আপোনালোকে মই একেবাৰে ওপৰত আছোঁ এতিয়া মই দেখিছে মাজবাৰী ৰাস একেবাৰে ওপৰত তো মই কেমেৰাটো ধৰিবলৈ ভয় খোৱা হৈছে কিন্তু তথাপিতো মজা আল্টিমেট একেবাৰে এতিয়া একেবাৰে ওপৰত আছোঁ চাওক উপবাস চাওক আপোনালোকে চাওক উপবাস যি চিনাৰী চাওক সেইটো চাওক কি ধুনীয়া লাগিছে মানে এৰিয়াটো কিমান ডাঙৰ এৰিয়া চাওক এয়া আগৰ ভাইটি দুজন আমি কলিতা কেনেকুৱা লাগিছে ভয় খাবলগীয়া হৈছে এতিয়া আমি আছো একেবাৰে ওপৰত আছো ঘৰত মানুহ চাওক মানুহবিলাকে চাই আছে এয়া হৈ গ'ল আমাৰ নামিলোঁ এতিয়া আমি যাওঁ তললৈ নামি যাওঁ বহুত মানে ভয় লাগিলে তথাপিতো আপোনাক দেখাব চেষ্টা কৰিলোঁ এতিয়া গৈ আছোঁ আমি মানুহ চাওক মোৰ পাছলৈ মানুহ কিমান আছে চাওক এইখন এখন জীপ এয়া সৰু ল'ৰা ছোৱালী খেলা জীপ ধুনীয়া আমি উঠিব পৰা হ'লে উঠিলোঁ ডাঙৰ মানুহ উঠিব নিদিয়ে তো ইয়াতো 70 আৰু খৰচ নকৰোঁ নেকি পইচা কিমান পইচা নাই ইয়াতো 70 লৈছে তো তেওঁ উঠি যাওঁ মই দিম পইচা দিলা দিয়ক যাওঁ আকৌ ইয়াত উঠিব চাওক ইয়াতো উঠি যাওঁ মানে আহিছোঁ যেতিয়া পূৰা ভুলত মস্তি কৰি চাওঁ মই পইচাটো উলিয়াই দি লওঁ সেইটো 140 দিলোঁ এতিয়া আমি লৈ টিকেট লৈ যাওঁ কমিলে যাব লাগিব ন বলক এতিয়া আমি আকৌ উঠিব যাওঁ এইখনত ধুনীয়াকৈ উঠিম এতিয়া মই ইয়াতে আকৌ মানে চকৰি পৰা আহিলে যাম ইয়াত আহিলোঁ চকৰি যাম আছে উঠি যাইছোঁ কেনেকুৱা লাগিব তাত মানুহ আছে কেনেকুৱা লাগিছে বহুত ধুনীয়া মানে মীনা বজাৰত আহিলে এনেকুৱা নেখেলে আপোনাৰ মীনা বজাৰৰ আমেজটো নাপায় সেইকাৰণে আমি ভয় খাই হ'লেও মানে লগাইছোঁ এতিয়া ইয়াত আপোনাৰ চকৰি কিমান ফাটিছিলে ইয়াত কিমান ফাটে নাজানো তো চাই থাকক এইটো কেনেকুৱা হ'ব ইয়াত মানে চকৰিটো ইয়াত বেছি ভয় লাগিব নেকি তো চাই থাকক এতিয়া আমি আমাৰ ষ্টাৰ্ট হৈছে ঘূৰাবলৈ ইয়াত ঘূৰিলে তো এতিয়া কেনেকুৱা ষ্টাৰ্ট ঘূৰে ঠিক নাই তো চাই লওঁ এয়া ঘূৰি
ঘূৰা ষ্টাৰ্ট হৈ গ'ল আমাৰ এয়া মোৰ মাছলি অপাৰেটৰ কেনেকুৱা এটা চিষ্টেম নাই মানে উল্টা পুল্টা ঘূৰাই ৰাজ খেললো বেচাৰা মানে oh my god yalla মানে পুৰা দিছে পুৰা মানে উল্টা পুল্টা পুৰা ঘূৰিছে ৰখাই দিলে কিন্তু মই এতিয়া কথা শুনা নাই মাথা ঘূৰাইছে মাথা বমি মোৰ পুৰা বমি হ'ব এতিয়া ধৰি দাদা পুৰা মাথা ঘূৰাই গ'ল এতিয়া কেনেকুৱা লাগিছে নেক্সট টাইম আৰু জীৱনত নুঠো দেই পাই গ'লো এতিয়া মাথা ঘূৰাই বমিও লাগিছে কিবা এটা খাব লাগিব এতিয়া তো মানে চকৰিত উঠিছিলোঁ যিমান খাতৰা হয় ইয়াতকৈ চকৰিতকৈ বেছি খাতৰা তো এতিয়া গকুল লগ পালোঁ ওচৰত আমি ৰাতিপুৱা 7টা বজাত অহা আমি নদীত আছিলোঁ নদীৰ কাৰণে হয় মোৰ এই পাহৰিলোঁ নদী মানে ইয়াত নহয় বিকাপলি নদীত আছিলোঁ নদী চব আছে ইয়াতে ঘূৰি ফুৰিছে ভিডিঅ' কৰি আছোঁ এই আমি গকুলে লগ পালোঁ গকুলে চাব আহিছে তো মানে চকৰিটো উঠিলে যিমান ভয় লাগিছে ইয়াত বেছি খাতৰা হয় পুৰা মাথা ঘূৰাই গ'ল মোৰ থাকিব পৰা নাই বমি হ'ব লাগিছে তো দেখাব চেষ্টা কৰোঁ দোকান বহুত আছে এয়া দোকানবিলাক চাওক মানুহ কিমান চাওক আৰু নুঠো আৰু নুঠো মোৰ মাথা ঘূৰাইছে এইবিলাক চাওক টেটু কৰিবৰ কাৰণে যদি টেটু কৰিব বিচাৰে এনেকুৱা চাওক ধুনীয়া টেটু কৰিব পৰা এইবিলাক দোকান পুৰা এইবিলাক দোকান কিমান চাওক এইবিলাক মানে ডাঙৰ মেলা হয় দোকান এই তই কিবা এটা খেলি চাব ৰ'ব এয়া অকণমান খেলিম এতিয়া এতিয়া খাব লাগিব কৈছে লগাই চাওঁ 50 টকা তো এইটো লগাই চাওঁ 50 টকা লগাইছোঁ মই 2 লগাইছোঁ এতিয়া কি হয় ঘূৰে নুঘূৰে নাজানো দৈ নাই নহ'ব নাই নাপালোঁ নাই হ'ল আৰু নহ'ব 50 টকা গ'ল আৰু নালাগে আৰু তই ইমান পইচা খৰচ কৰি লাভ নাই তই ইয়াৰ পৰা যাব লৈছোঁ এনে টেষ্টিং এটা কৰি চালোঁ তো এইবিলাক তো এতিয়া আমি যাব লৈছোঁ আমাৰ লগৰকেইটা কোৱা আছে বিচাৰোঁগৈ দেখালোঁ যিমান পাৰোঁ তাৰ লগৰকেইটাৰ ওচৰলৈ যাওঁ তো বোলক মীনা বজাৰ চাব আহিছোঁ যেতিয়া জেলপি খাব লাগিব মেলা জেলপি লৈ লৈছোঁ এপোৱা লৈ লওঁ এনে ঘৰলৈ মানুহজনীৰ কাৰণে লৈ যাওঁ আৰু মই এপোৱা দিয়কচোন জেলপিটো দিব আৰু নে কি জেলপি এপোৱা লৈ লওঁ আমাক এটা খাবলৈ দিবনে নাই অ' দেউতা জেলপি লৈ এতিয়া আমি ঘৰলৈ যাব ওলালোঁ আৰু মানে কিয় বিশেষকৈ মোৰ এতিয়া মাথাটো ঘূৰা লাগিছে যে চকৰিত উঠিছিলোঁ মানে ক'ৰবাত এতিয়া বমি কৰিব লাগিব অকণমান মানে বহুত মাথা ঘূৰালে আমাৰ চকৰিটোতকৈ যোনটো পিছত ঘূৰিছিলোঁ সেইটো বেছি খাতৰা নিচিনা লাগিলে তো এতিয়া আমি ঘৰলৈ যাব লৈছোঁ ঘৰলৈ যাওঁ আৰু ইয়াতে এনে অকণমান আপোনাক দেখালোঁ যিহেতু আহিলোঁ তো আমাৰ আৰু এজন লগৰ আছে ক'ত হেৰালে বিচাৰি পোৱা নাই লাগে এজন বিচাৰিব লাগিব তাৰপিছত আমি ঘৰলৈ যাম আৰু মানে মেইন ড্ৰাইভাৰজন তো এতিয়া আমি ঘৰলৈ যাব লৈছোঁ ভিডিঅ'টো ইমানখিনি এনেকৈ দেখালোঁ আৰু যিমান পাৰোঁ দেখাব চেষ্টা কৰিলোঁ তো ভিডিঅ' চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাওঁ যিকোনো নতুনকৈ চাই আছে তো আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিম তো তাতে বাই আকৌ নতুন এটা ভিডিঅ' লৈ